হেল্ল' এভৰিৱান নমস্কাৰ মই কৰবী চৌধুৰী আপোনালোকৰ ওচৰলৈকে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আশা কৰোঁ সকলোৱে ভালে আছে দুৰ্গা পূজা সকলোৰে ভালে ভালে গ'ল লক্ষ্মী পূজা সকলোৰে ভালে ভালে গ'ল এতিয়া নেক্সট দিৱালী আহি আছে চ' সকলোৰে মনবোৰ খুব ফূৰ্তি লাগি আছে নহয় জানো চ' মোৰো খবৰ বঢ়িয়া এইকেইদিন অকণমান পূজা গ'ল চ' পূজাৰ কাৰণে ঘৰৰ ফেমিলি মানুহৰ লগতে অলপমান ব্যস্ত আছিলোঁ সেইবাবে মই আপোনালোকৰ ওচৰলৈকে নতুন ভিডিঅ' লৈ আহিব পৰা নাছিলোঁ তাৰ বাবে মই খুব বেছি দুখিত চ' ভাবিলোঁ আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহোঁ আপোনালোকৰ ওচৰলৈ খুব এটা ধুনীয়া টপিক লৈ আহিছোঁ আশা কৰোঁ সকলোৱে চাই ভাল পাব আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি পেলাই একেবাৰে শেষলৈকে চাওক চ' আজিৰ টপিকটো হৈছে হাউ টু ভিজুৱেলাইজ মানে আপোনালোকে কেনেকৈ ভিজুৱেলাইজেশ্যন কৰিব আপোনালোকৰ মনত যোনবোৰ আশা আছে সপোন আছে সেই সপোনবোৰ আপোনালোকে কেনেকৈ কল্পনা কৰি পেলাই নিজৰ জীৱনত আচলকৈ কৰাব পাৰিব চ' একেবাৰে চিম্পলকৈ মই বুজাবলৈ চেষ্টা কৰিম আপোনালোকক চ' ভিজুৱেলাইজেশ্যনৰ ওপৰত মই অলৰেডি আগতে এটা ভিডিঅ' বনাইছোঁ কিন্তু তাৰ উপৰিও মই আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ ছেইম টপিকত এইকাৰণে কাৰণ কিছুমান কথা মই আৰু এড কৰিবলৈ বিচাৰিছোঁ চ' ডেট আপোনালোকে 100% ৰিজাল্ট পাওক এই প্ৰচেছ এই টেকনিকটো ফ'ল' কৰি পেলাই চ' ভিজুৱেলাইজেশ্যন যোনটো টেকনিক হৈছে তাৰ বাবে আপোনালোকে গ'ল ছেট কৰিব লাগিব আৰু গ'ল আপোনালোকে যিকোনো গ'ল এটা ছেট কৰিব লাগিব আগতে ভাবিব লাগিব আৰু মই মোৰ ফালৰ পৰা ছাজেষ্ট কৰোঁ আপোনালোকে সৰু সৰু গ'ল ছেট কৰক মানে নিজৰ মনতে আপোনালোকে একেবাৰে সৰু সৰু গ'ল কিছুমান ছেট কৰিব পাৰে যিকোনো গ'ল হ'ব পাৰে যেনেকৈ আপুনি কাৰোবাৰ পৰা ফোন এক্সপেক্ট কৰিব পাৰে মানে ফোন কল এক্সপেক্ট কৰিব পাৰে বা যোনসকল লোকে কিবা নতুন গাড়ী চাড়ী কিনাৰ প্লান কৰিছে কাৰ এক্সপেক্ট কৰিব পাৰে কাৰৰ কাৰণে আপোনালোকে গ'ল ছেট কৰিব পাৰে ঘৰৰ কাৰণে কৰিব পাৰে যিকোনো আপোনালোকে গ'ল ছেট কৰিব পাৰে মই আপোনালোকক সৰু গ'ল এইকাৰণে ছেট কৰিব কৈছোঁ কাৰণ যদি আপোনালোকে একেবাৰে বিগিনাৰ্ছ হয় মানে একেবাৰে যদি নতুনকৈ মেনিফেষ্টেশ্যন কৰা ষ্টাৰ্ট কৰিছে বা ভিজুৱেলাইজেশ্যন ফাৰ্ষ্ট আপোনালোকে এই টেকনিকটো ফ'ল' কৰা ষ্টাৰ্ট কৰিছে তাৰমানে আপোনালোকৰ বৰ্তমান হয়তো আপোনালোকৰ যোনটো এনাৰ্জি হয় এনাৰ্জি ভাইব্ৰেশ্যনটো হয়তো ইমান বেছি ষ্ট্ৰং হৈ থকা নাই খুব বেছি ফ্লাকচুৱেট হৈ থাকে কেতিয়াবা হয়তো নেগেটিভ এনাৰ্জি বহুত বেছি আপোনালোকৰ মাজত ক্ৰিয়েট হয় বা কেতিয়াবা পজিটিভ হয় চ' বস্তুটো আপ ডাউন হৈ থাকিব পাৰে চ' বস্তুটো আপোনালোকৰ যোনটো এনাৰ্জি হয় এনাৰ্জিটো মানে আপোনালোকৰ বেলেঞ্চ হৈ নাথাকিবও পাৰে চ' আপোনালোকে যেতিয়া প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰিব আপোনালোকে যেতিয়া ৰেগুলাৰ এটা ৰুটিন হিচাপে আপোনালোকে ফ'ল' কৰিব সদায় আপোনালোকে প্ৰেক্টিছ কৰিব তেনেহ'লে ডেফিনেটলি আপোনালোকৰ নিজৰ মাজতে এটা পজিটিভ ভাইব্ৰেশ্যন ক্ৰিয়েট হ'ব পজিটিভ এনাৰ্জি ভাইব্ৰেশ্যন আপোনালোকে ক্ৰিয়েট কৰিব পাৰিব আৰু তেতিয়া আপোনালোকে লাহে লাহে ডাঙৰ ডাঙৰ গ'ল আপোনালোকে মেনিফেষ্ট কৰিব পাৰিব চ' এতিয়াৰ কাৰণে আপোনালোকে সৰু গ'ল ছেট কৰক সৰু গ'ল এটা ভাবক আৰু মই আগৰ ভিডিঅ'ত কোৱাৰ নিচিনাকৈ আপোনালোকে মেনিফেষ্ট যেতিয়া কৰিব আপোনালোকে নিজকে এটা এনেকুৱা জেগা ৰেডি কৰিব লাগিব য'ত বহুত বেছি পিচফুল হয় শান্তি হয় য'ত কোনেও আপোনালোকক ডিষ্টাৰ্ব কৰিব নোৱাৰে চ' মই সদায় কোৱাৰ নিচিনাকৈ আজিও কৈছোঁ মই যেতিয়া ৰাতি শুবলৈ যাওঁ সেইখিনি টাইম মোৰ কাৰণে পাৰফেক্ট হয় মোক কোনেও ডিষ্টাৰ্ব নকৰে চ' মোৰ কাৰণে সেইখিনি টাইম বেষ্ট হয় চ' আপোনালোকেও যদি সেইটো টাইমত কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে চ' আপোনালোকে যেতিয়া জেগা ৰেডি কৰিব আৰু যেতিয়া আপোনালোকে গ'লটো ছেট কৰিব তাৰপিছত আপোনালোকে নিজৰ মাইণ্ড বডি চ'ল একেবাৰে ৰিলেক্স কৰিব লাগিব আৰু ৰিলেক্স কৰাৰ কাৰণে মই সদায় কৈ থাকোঁ যে ব্ৰিডিং এক্সাৰচাইজ কৰক ইনহেলেশ্যন এক্সেলেশ্যন আপোনালোকে কৰক তাৰপিছত আপোনালোকে দেখিব আপোনালোকৰ মাইণ্ড বডি চ'ল এভৰিথিং আপোনালোকৰ ৰিলেক্স হৈ গৈছে তাৰপিছত আপোনালোকে নেক্সট ষ্টেপটো কৰিব লাগিব আপোনালোকে যোনটো গ'ল ছেট কৰিছে সেই গ'লটো একদম ভালকৈ কনচেনট্ৰেট কৰিব লাগিব মানে ফ'কাছ কৰিব লাগিব যে মই ফৰ এক্সাম্পল কৈছোঁ মই মোৰ ফ্ৰেণ্ডৰ পৰা কল এটা এক্সপেক্ট কৰিছোঁ চ' সেই কলটোৰ কাৰণে মই পূৰা ভালকৈ কল্পনা কৰিব লাগিব নিজৰ মনতে আৰু যেতিয়া আমি কল্পনা কৰিম সেই কল্পনাখিনি এনেকৈ কল্পনা নকৰোঁ যে কালি মোৰ ফ্ৰেণ্ডে ফোন কৰিব সেইটো ৱে নহয় আমি সদায় কল্পনা কৰা টাইমত প্ৰেজেণ্ট টেন্সত কল্পনা কৰিব লাগিব মানে ভিজুৱেলাইজ কৰিব লাগিব যে মোৰ ফোনটো অলৰেডি আহিছে মই মোৰ ফ্ৰেণ্ডজনীৰ লগত অলৰেডি কথা পাতি আছোঁ মই তাইৰ ভইচটো শুনি আছোঁ এভৰিথিং প্ৰেজেণ্ট টেন্সত আপোনালোকে
ভিজুৱেলাইজ কৰিব লাগিব ইউনিভাৰ্ছে আপোনাৰ টেন্স বুজি নাপায় আপুনি প্ৰেজেণ্ট টেন্সত ভাবিছেনে ফিউচাৰ টেন্সত ভাবিছেনে পাষ্ট টেন্সত ভাবিছেনে ইউনিভাৰ্ছ টেন্স বুজি নাপায় চ' আপোনালোকে যেতিয়া ভিজুৱেলাইজ কৰিব আপোনালোকে প্ৰেজেণ্ট টেন্সত কৰিব মানে আপোনালোকে যেন অলৰেডি পাইছে সেইটো এনাৰ্জি আপোনালোকে ইউনিভাৰ্ছক এৰি দিব লাগিব চ' ইউনিভাৰ্ছে অকল এনাৰ্জি লেংগুৱেজহে বুজি পায় এনাৰ্জি কোনটো পজিটিভ এনাৰ্জি এৰিছে কোনটো নেগেটিভ এনাৰ্জি এৰিছে অকল এনাৰ্জি লেংগুৱেজহে বুজি পায় চ' আপোনালোকে যোনটো এনাৰ্জিয়ে ৰিলিজ কৰি আছে সেইটোৱে ৰিফ্লেকশ্যনত মানে আপোনালোকে সেইটোৱে বেক পাব নিজৰ ওপৰত চ' সেইটো কাৰণে আপোনালোকে যদি পজিটিভ এনাৰ্জি ৰিলিজ কৰিছে তাৰমানে আপোনালোকৰ লগত পজিটিভ হ'ব যদি নেগেটিভ এনাৰ্জি ৰিলিজ কৰিছে আপোনালোকৰ লগত নেগেটিভ হ'ব একদম চিম্পল চ' সেইকাৰণে মই সদায় কওঁ যে ল অফ এট্ৰেকশ্যন আৰু ল অফ কৰ্মাটো চিমিলাৰ বস্তুৱে হয় আমি যেতিয়া কওঁ যে ভাল কাম কৰিলে ভাল হ'ব বেয়া কাম কৰিলে বেয়া হ'ব এক্সেক্টলি লাইক ডেট চ' ল অফ এট্ৰেকশ্যনো সেইটোৱে হয় আমি পজিটিভ ভাবিলে পজিটিভ হ'ব নেগেটিভ ভাবিলে নেগেটিভ হ'ব খালি আমাৰ যোনটো এনাৰ্জি ভাইব্ৰেশ্যন হৈছে সেই এনাৰ্জি ভাইব্ৰেশ্যনটো আমি পজিটিভ কৰি ৰাখিব লাগিব পজিটিভ এনাৰ্জিটো আমি ৰিলিজ কৰিব লাগিব ইউনিভাৰ্ছলৈ তেতিয়াহে আমি পজিটিভ ৰিজাল্ট পাম চ' একেবাৰে চিম্পল আপোনালোকে প্ৰেজেণ্ট টেন্সত ভাবক সৰু গ'ল ছেট কৰক নিজৰ ভাইব্ৰেশ্যনটো একেবাৰে পজিটিভ কৰি ৰাখক তেতিয়াহ'লে আপোনালোকে ডেফিনেটলি 100% ৰিজাল্ট পাব চ' আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে আশা কৰোঁ সকলোৱে এই ভিডিঅ'টো চাই ভাল পালে আৰু আপোনালোকে ট্ৰাই কৰি চাওক আৰু যদি কিবা সুধিবলগীয়া আছে বা কিবা যদি আৰু ভালকৈ জানিবলগীয়া আছে আপোনালোকে মোক মেইল কৰিব পাৰে মেইল এড্ৰেছ মোৰ দিয়া আছে বা মোৰ ফেচবুকতো কানেক্ট কৰিব পাৰে ইনষ্টাগ্ৰামতো কানেক্ট কৰিব পাৰে চ' আজিলৈ ইমানেই আছিলে থেংক ইউ ছ' মাছ আৰু যদি ভিডিঅ'টো চাই পেলাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আপোনালোকে আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডছ বা আপোনালোকৰ ভাল পোৱা মানুহবোৰৰ লগত শ্বেয়াৰ কৰিব পাৰে যোনসকল লোকে মোৰ চেনেলটো ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' থেংক ইউ ছ' মাছ আজিলৈকে ইমানেই আছিলে লাভ ইউ অল টেক কেয়াৰ বাই বাই